নমস্কাৰ আপোনালোক সকলকে আসাম আপডেট 247 স্বাগতম। আমাৰ চুবুৰীয়া দেশ নেপালৰ পাৰ্লিয়ামেণ্টত পাব্লিকে জুই লগাই দিছে আৰু PM কেপি অলিৰ ঘৰতো পাব্লিকে জুই লগাই দিছে। নেপালৰ জনতাই ইমানেই বিৰক্ত হৈছে যে তেওঁলোকে পাৰ্লিয়ামেণ্টত জুই লগাই দিছে। হালত একদম বেকাবু হৈ গৈছে। ইমান হিউজ প্ৰটেষ্টৰ মূল কাৰণ হ'ল ছ'চিয়েল মিডিয়াৰ বেন। যেতিয়াৰ পৰা নেপাল গভৰ্ণমেণ্টে ছ'চিয়েল মিডিয়াৰ বেন কৰিছে আৰু ফ্ৰীডম অফ স্পীচ বেন কৰিছে, তেতিয়াৰ পৰা এই ডাঙৰ প্ৰতিবাদ আৰম্ভ হৈছে। এই প্ৰতিবাদ কৰি আছে জেন জেডে, মানে যুৱ প্ৰজন্মই। এই প্ৰতিবাদ কৰোঁতে নেপাল পুলিচে 8 ছেপ্টেম্বৰত 19জন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰে। তাৰ পিছতে এই প্ৰতিবাদ উগ্ৰ ৰূপ লয় আৰু নেপালৰ পাৰ্লিয়ামেণ্টত জুই লগাই দিয়ে আৰু বহুতো নেতাৰ ঘৰত জুই লগাই দিয়ে। এই আন্দোলনৰ ফলত নেপালৰ বহুতো মন্ত্ৰীমণ্ডলে ৰিজাইন দিয়ে আৰু কেপি অলিও ৰিজাইন দিয়ে। এতিয়া হয়তো কেপি অলি ৰিজাইন দি ডুবাইত শৰণ ল'ব পাৰে। এই প্ৰটেষ্টৰ মূল কাৰণ হ'ল কৰাপশ্যন আৰু নেপটিজম। নেপালত বহুতো কৰাপশ্যন চলি আছে, কাৰণ নেতাবিলাকৰ যোনবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে বিদেশত পঢ়িব যায় আৰু বহুতো এশ আৰামৰ জিন্দগী অতিবাহিত কৰি আছে। আৰু কিন্তু নেপালৰ সাধাৰণ জনতা হস্পিটেলত খৰচ উঠাবৰ কাৰণে পইচা পাতি নাই, বহুত কৰাপশ্যন চলি আছে, ডেভেলপমেণ্ট নাই। সেইকাৰণে ইমান আন্দোলন হৈ আছে। নেপালৰ ছ'চিয়েল মিডিয়া বেন হোৱাৰ আগতে তাতে এই নেপটিজম, কৰাপশ্যন, নেপালৰ অৰ্থনীতি এইবিলাকৰ বিষয়ে ছ'চিয়েল মিডিয়াত প্ৰটেষ্ট হৈ আছিলে। আৰু এনেকুৱা প্ৰটেষ্ট হোৱাৰ কাৰণে নেপাল গভৰ্ণমেণ্টে ছ'চিয়েল মিডিয়াই বেন কৰি দিছে, মানুহৰ ফ্ৰীডম অফ স্পীচে বন্ধ কৰি দিছে। আৰু তাৰ পিছতহে ইমান উগ্ৰ হৈ গৈছে আন্দোলনবিলাক। চ' আজিৰ কাৰণে ইমানখিনি, ধন্যবাদ, থেংক ইউ।